মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগোৱা স্বীকৃতি প্ৰদান কৰাৰ পৰম্পৰা অব্যাহত ৰাখি ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ে ERD ফাউণ্ডেশ্যন গুৱাহাটীৰ সহযোগত আজি মেঘালয় আৰু অসমৰ ৰাজ্যিক বৰ্ডৰ অধীনৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উৎকৃষ্ট ফলাফলৰ বাবে সম্বৰ্ধনা জনায়। ERDFৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ কোচিং চেণ্টাৰ ভিজন 50 একাডেমীৰ সহযোগত Ustmৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গণ্যমান্য ব্যক্তিৰ উপস্থিতিতে কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক স্মাৰক প্ৰমাণপত্ৰ আৰু নগদ ধন প্ৰদান কৰা হয়। ছাত্ৰী আৰু অনুষ্ঠানত উপস্থিত থকা সকলোকে আদৰণি জনাই Ustmৰ আচাৰ্য মেহবুবুল হকে আৰু এই অনুষ্ঠানৰ মুখ্য অতিথি আছিল অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰাজীৱ মোহন পন্থ আৰু শলাকৰ শৰাই আগবঢ়াই Ustmৰ উপাচাৰ্য ডক্টৰ বলেন্দ্ৰ কুমাৰ দাসে আৰু তেখেতে ভাষণ প্ৰসংগত কয় যে শিক্ষা হৈছে এনেকুৱা এক কাৰ্যকৰী পথ যিয়ে জীৱনৰ বিভিন্ন স্তৰক মানুহৰ উত্তম আৰু অধিক উৎপাদনশীল কৰি তোলে। ই মানুহৰ মনৰ পৰা সন্দেহ আৰু মলিনতা দূৰ কৰে আৰু সকলোকে অন্ধকাৰৰ পৰা পোহৰলৈ আনে। তেওঁ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক জন্মৰ কাৰণে উজ্জ্বল ভৱিষ্যত কামনা কৰে। We're giving away a memento, a certificate and a cash of 20,000 to the toppers, the guardians of Amibai Kunsa, your daughter. Next we have Agladeep Star from Pakshala, Sikshapit Adarsh High School, Barkata. We request the guardian also to kindly come forward of Harshit Burman. Next is Harshit, 8th rank. আমি এই প্ৰগ্ৰামটো লাষ্ট 2 বছৰ কৰিব পৰা নাই পেণ্ডেমিকৰ কাৰণে আৰু আমাৰ ইউনিভাৰ্চিটিও এটা আউটস্কিটত আপোনালোকৰ এটা টাইমত আহিব বিচৰা নাই মনত আছেনে বহুত কষ্ট হয় ৰাস্তা বেয়া কিন্তু এতিয়া ভাল হৈছে এতিয়া মানুহে আমাৰ গুৱাহাটীত ERD ফাউণ্ডেশ্যন অফিচ আছে কিন্তু তাতে মানুহ নাযায় ইয়াতে ডাইৰেক্টলি আহি যায় সো আমি এইবাৰ এটা ডেমনষ্ট্ৰেট কৰিব খুজিলোঁ যে চাওঁ আমি ইউনিভাৰ্চিটিত ইনভাইট কৰিলে আহে না নাই ইমান ৰেছপন্স পালোঁ সোনকালে আৰু ইউ হেভ সিন এজন ষ্টুডেণ্টৰ লগত 4-5 জনকে আহিছে মেঘালয়ৰ এক বিলকুল কৰ্ণাৰৰ পৰা আহি যোৱাকালি ৰাতি শ্বিলঙত হোটেলত থাকিছে থুৰাৰ পৰা আহি গুৱাহাটী হোটেলত থাকিছে থাকি পেলাই আজি এটেণ্ড কৰিছে উই আৰ ছ' হেপি আজি ডিব্ৰুগড়ৰ পৰা 3জন চল্ট ব্ৰকৰ ষ্টুডেণ্ট আহি ফ্লাইটতে কেচ কৰি আহি পেলাই আহিছে ইট মিনছ ইউ চি আমাৰ ইউনিভাৰ্চিটি পাৰফৰ্মেঞ্চটো মানুহৰ ওচৰত গৈ পাইছে এইটো খবৰ গৈ পাইছে যেহেতু আমাৰ ইয়াতে ক্লাছ 11-12 আমাৰ ইউনিভাৰ্চিটিৰ পাৰ্ট নহয় ছ' some of the parents they are asking and expecting that we must have such kind of programs here আৰু তেওঁলোকে খুব ভাল পাইছে and we try to give the kind of understanding to the brilliant students that don't consider that only medical and engineering only career option there are many options are available and especially for the meritorious students moi bhabu civil service eta it is so much required this time we have seen after civil service UPSC examination amar from the northeast very few students have shown the result so we always encourage the students that please take the option because you are meritorious you are the top students so you have to opt UPSC is also a option so we have another 10 minutes program I will explain them because it's a big crowd so we'll talk them separate with their parents and we'll also launch fellowship for the such kind of brilliant students so that they can pursue I was interacting with the parents mainly in the stage. I was not engaged with the toppers. I was engaged with the parents that what you were doing. I have found many they are feeling shy that kikomaru. I am doing carpentry. I am doing this. I am in the footpath. I am running my business. So many from the humble family background they got the rank, both from Assam as well as from Meghalaya. Next year আমি পুরা নর্থ ইস্ট কভার করিম আৰু brilliant students খালি felicitation নহয় traditional felicitation we want to provide a good counseling to them for their future career